Hello everyone and a very good morning. Also welcome to my another vlog. So ratipa khara uthi fresh holo dhuniyaকৈ breakfast korilo aru etia alak officeor kaam kori tar pisot ako log pai asu apunalokok. So eya mo officeor kaam koriboloi ready hoi loisu যেহেতু এতিয়া পৰিস্থিতিটো এনেকৈ চলি আছে গটিকে এনেদৰে যিমানখিনি পাৰো হিমানখিনি ঘৰৰ পৰাই অফিচৰ কাম কৰিবলৈ চেষ্টা কৰো মই এতিয়া ৱৰ্ক ফ্ৰম হোম ফিনিশ কৰিলো আৰু এতিয়া যাম লাঞ্চ প্ৰিপেয়াৰ কৰিবলৈ ঠিক আছে তেন্তে চাই থাকিব আজি লাঞ্চত কি আছে সো আজি লাঞ্চত বনাম মইছা শাক আলুৰ ভাজি আৰু অলপ মছলা দি দিম শুকান জলকীয়া জিয়া জালুক আৰু লগত থাকিব ফলা মগু দাইলৰ তৰকাৰী এখন তৰকাৰী খাই মই সঁচাই বহুত বেছি ভাল পাওঁ এয়া লাঞ্চ ৰেডি হৈ গ'ল মগু দাইল মইছা শাক আৰু আলুৰ ভাজি আৰু ভাত সো এতিয়া লাঞ্চ কৰি অলপ ৰেষ্ট লৈ ল'ম ওকে সো মোৰ লাঞ্চ কৰা হৈ গ'ল আৰু এতিয়া যাম অলপ বজাৰ কৰিবলৈ ঠিক আছে দেখাই থাকিম মই আপোনালোক সো আমি যাবলৈ ওলালো বাহিৰলৈ ওলাই গলে সদায় মাস্ক পৰিধান কৰিব আৰু সোশ্যাল ডিস্টেন্সিং মেইনটেইন কৰিব অলপ চলপ খুলিছে বাৰু মাৰ্কেটৰ দোকানবোৰ সো এখন হৈছে আমাৰ মৰিগাঁৱৰ ফেমাস চাট হাউস আৰু এইখিনি হৈছে মাৰ্কেট এৰিয়া যৰ পৰা আমি সকলো ধৰণৰ বজাৰ কৰো সো ইয়াৰ পৰা মই চিকেন চাওমিন পেক কৰাই নিম বজাৰ কৰি পিনে ঘৰলৈ আহোতে সন্ধিয়া হৈ গ'ল এতিয়া ঘৰলৈ যাম ধুনিয়াকৈ ফ্ৰেছ হৈ মেলি চাহ খামগে সো ইয়া বিস্কিট বাসমতি ৰাইস নিমকি আৰু এটো হৈছে এপল সাইডেড ভিনেগাৰ আৰু এটো হৈছে কেষ্টৰ অইল সো একেটা মই কি কৰো হেতু আপোনালোকক পিছলৈ আন এটা ভিডিঅ'ত দেখাম যে কেনেকৈ ইউজ কৰিব লাগে গাইস থ্যাংক ইউ ভেৰি মাচ মোৰ সম্পূৰ্ণ ব্লগটো চোৱাৰ বাবে আৰু যদি আপোনালোকৰ ভাল লাগিছে তেন্তে লাইক দিব কমেন্ট কৰিব আৰু মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ ভেৰি মাচ